MP ইলেকশ্যনটো আমাৰ BPFৰ কাৰণে ডাঙৰ এটা লেচন। ইয়াৰ পৰা আমি বহুতো শিকিলোঁ। আপোনালোকে জানে UPPL, BJP, AGP তেখেতসকলে একেলগে যিমান তেখেতসকলৰ মানে শক্তি আছে এই শক্তি প্ৰয়োগ কৰি পেলাই ইলেকশ্যনত নামিছে। আমি BPF দলে অকল মানে আলন আমি ষ্টেণ্ড কৰিছোঁ আৰু ৰাইজে সঁচাসঁচিকেই BPF দলক ইমান ভাল পাইছে আৰু আমাৰ হাৰাৰ কথাটো আমি নকওঁ, আমি জিকিছোঁ ইন আদাৰ ৱৰ্ড যে ৰাইজে BPFৰ লগতে আছে আৰু সদায় থাকিব। আগন্তুক দিনত আমাৰ ৰাজনীতি আৰু বেছি ষ্ট্ৰং কৰিবৰ কাৰণে আজি সেই ইলেকশ্যনত আমি যিটো অনুভৱ কৰিলোঁ, যিটো সন্মুখীন হ'লোঁ, যি সমস্যা আমি দেখিলোঁ, যিটো আমি পূৰণ কৰিব পৰা নাই, সেইবোৰ পূৰণ কৰি পেলাই আৰু সেই শিক্ষাটো লৈ পেলাই আগন্তুক দিনত BPF দলক বেছি শক্তিশালী কৰিবৰ কাৰণে আমি কাম কৰিম। ইয়াৰ আগত BTC ইলেকশ্যন আহিব আৰু সেই BTC ইলেকশ্যনত BPFৰ লগত যেহেতু BTC বাকী আছে, যদিও বা এইবাৰ MP ইলেকশ্যনত আমি জিকিব নোৱাৰিম, বহুতো কাৰণ থাকিব। গতিকে সেইবোৰ চাই চিতি আমি কেনেকৈ 2025 চনত BTC ইলেকশ্যনত আমি জিকিব পাৰিম, ইয়াৰ কাৰণে আমি কাম কৰিম। আৰু BTCত জিকি পেলাই 2026 চনত এছেম্বলি ইলেকশ্যনত আকৌ BPF দল হিচাপে BTC অঞ্চলত যি 15টা চিট আছে সেই চিটৰ পৰা আমি কেনেকৈ জিকিব পাৰে, ইয়াৰ কাৰণে আমি এতিয়াৰ পৰাই ষ্ট্ৰেটেজি লৈ পেলাই কাম কৰিম। তেখেতসকলে আমাৰ দলৰ পৰাও গুচি গৈছে আৰু অন্য দলৰ পৰাও গুচি আহিছে। আপুনি চাব UPPL এৰি পেলাইও বহুতে বেলেগ দলত গৈছে আৰু আপুনি অকল কোকৰাঝাৰ সমষ্টিত নহয়, গোটেই দেশতে আপুনি চাব ইভেন BJP এৰি পেলাইও অন্য দলত গৈছে, কংগ্ৰেছ এৰি পেলাই বেলেগ দলত গৈছে। সেইটো হয়, কিন্তু তেনেকুৱা ব্যক্তিসকলৰ দ্বাৰা এই দলৰ বিশেষ তেনেকুৱা মানে হানি নহয়। আমাৰ দলৰ পৰা কয়েকজন দল এৰি পেলাই গুচি গৈছে, সিহঁতৰ কাৰণে UPPL জিকিছে বুলি মই নাভাবোঁ। UPPL জিকিছে নিজৰ মিত্ৰজোঁটৰ যি ষ্ট্ৰেটেজি, সেই ষ্ট্ৰেটেজি দি তেখেতসকলে জিকিছে। তাতে যেহেতু আপোনালোকে জানে যে যি পাৰ্টিয়ে চৰকাৰত থাকে তেখেতসকলে এডমিনিষ্ট্ৰেটিভ মেচিনাৰী বা টকা পইচা দি মানুহবিলাকক নিজৰ পিনি টানি ল'বলৈ বহুতো কাম কৰিব পাৰে। আৰু মই ভাবোঁ যেহেতু UPPL, BJP ষ্টেটৰ আৰু কাউন্সিলতো গভৰ্ণমেণ্ট আছে, এই সুযোগটো তেখেতসকলে ব্যৱহাৰ কৰিছে আৰু ভুলক্ৰমে আমাৰ ৰাইজে তেখেতসকলৰ ভুল যিটো প্ৰতিশ্ৰুতি, মিছা প্ৰতিশ্ৰুতি, এইটো আকৌ দ্বিতীয়বাৰৰ কাৰণে 2020 চনত প্ৰথম এই ভুলটো কৰিলে, আকৌ এইবাৰ বহুতো আমাৰ BTC বাকীয়ে এই মিছা প্ৰতিশ্ৰুতিৰ প্ৰতি সঁচা বুলি ভাবিছে আৰু ইয়াৰ কাৰণে তেখেতসকলক বহুতো মানুহে ভোট দিছে। আগন্তুক দিনত তেখেতসকলে বুজিব পাৰিব আৰু সেই সময়টো আমি